এইফালে উৰিব পৰা হৈছে আৰু লাহে লাহে এৰিম ডাঙৰ হৈছেগে পোৱালিটো কুলি পোৱালি। হেল্ল' ভিউৱাৰ্ছ, মই চিৰঞ্জীৱ। আজি আমি কুলি চৰাই পোৱালি এটা ৰেস্কিউ কৰি আনিছোঁ। তো বাঁহটো উলিয়াই আনো। কুলি চৰাই পোৱালিটো তাতে ৰাখি দিয়ক ধুনীয়াকৈ টেবুলৰ ওপৰতে। আমি ইয়াক এতিয়া ফিডিং কৰাম। তাত কেঁচু আনিছোঁ, কুকুৰো আনিছোঁ। ধুই লওক, টুকুৰা কৰি লওক সৰুকৈ। খাব লাহে লাহে, আদতটো লাহেকৈ খাব। অকণমান প্ৰথম যে ফাৰ্ষ্ট দিন আনইজি ফিল কৰি আছে। লাহে লাহে আমি এনেকৈ সদায় তাক খোৱালে সি খাবগৈ। কুলি পোৱালিটোৰ কাৰণে আমি ধুনীয়াকৈ বাঁহ এটা বনাই দিছোঁ খেৰ চেৰ দি, আৰু তাক এতিয়া ফৰিং খুৱাম। বেয়া জেগাত থ'লাই কিন্তু তাক ঘটনা হ'ব। কেলৈ আমলৈ পৰুৱা হেৰি কৰিব। সাধাৰণতে চৰাই পোৱালিবিলাকক কিবা এটা খুওৱাৰ পিছত মাকে খাই গিলাৰ পিছতে হাগি দিয়ে। তো ইও তেনেকৈ চেম কৰিছে, হাগিছে, আকৌ খাব। এনেকৈ আমি খুৱাই থাকিম যিমান দিনলৈকে সি ডাঙৰ নহয়। লগতে আৰু এটা অকণমানি চৰাই পোৱালি আমি পালোঁ, মকৰা জালত লাগি ধৰিছিলে ওপৰত। তাকো আনি কুলি চৰাইটোৰ লগতে ৰাখি দিলোঁ, আৰু ৰাতিপুৱা তাক আমি এৰি দিম। আজি ভাত খুৱাইছোঁ আমি তাক। ফৰিং বা পৰুৱা অকণমান ধৰিবলৈ আজি অসুবিধা হোৱাৰ কাৰণে ভাত খুৱাই চাইছোঁ। ই যদি খায় তো নেক্সট আকৌ মাজে মাজে তাক খুৱাই থাকিম পোক পৰুৱা ফৰিঙৰ লগতে। ভালকে বহ, ভালকে বহ, ভালকে বহ। শুনিছা নাই কি কৈছোঁ? কি হ'ল? উৰিব পৰা হৈছে আৰু লাহে লাহে ই ডাঙৰ হৈ আহিল। আজি 10 দিন হ'ল আৰু ই উৰিব পৰা হৈছেগৈ। আৰু বাহিৰত আমি সেইটো কাৰণে তাক উলিয়াই ৰাখোঁ মাজে মাজে, যাতে সি অলপ উৰাৰ প্ৰেক্টিছ কৰিব পাৰে। উৰিব পৰা হৈছে আৰু লাহে লাহে এৰিম ডাঙৰ হৈছেগৈ পোৱালিটো কুলি পোৱালি।
কৰিব পৰা হৈছেগৈ আৰু